প্ৰথমতে এটা অনুৰোধ কৰিছোঁ যে এই প্ৰেক্টিছটো নজনাকৈ যাতে কোনেও ঘৰত নকৰে। মই 2 দিন সম্পূৰ্ণ একো খোৱা নাছিলোঁ, আনকি পানীও খোৱা নাছিলোঁ। সেই 2 দিনত মই নিৰাকাৰ ফৰ্মলেছ ষ্টেটত প্ৰেজেঞ্চ আছিলোঁ, আৰু সেইখিনি সময়ত মই কি অনুভৱ কৰিছোঁ সেই কথাখিনি মই ক'বলৈ গৈ আছোঁ। সেইখিনি সময়ত মই এক গভীৰ প্ৰশান্তি অনুভৱ কৰিছিলোঁ, এক শক্তিশালী আনকণ্ডিশ্যনেল লাভ, ইমানেই আনকণ্ডিশ্যনেল শক্তিশালী লাভ মই সেইটো শব্দৰে বুজাব নোৱাৰোঁ। সেই কথাবিলাক মানুহে আউট অফ বডি এক্সপিৰিয়েঞ্চত পায়, যিবিলাক নিয়েৰ ডেথ এক্সপিৰিয়েঞ্চত মানুহে পায়, যিবিলাক ৰিচাৰ্চ ভাৰ্জিনিয়া ইউনিভাৰ্চিটিয়ে কৰে, মই তেনেকুৱা অনুভৱ কৰিছিলোঁ। আৰু দেহটো এসাঁজ কাপোৰতকৈ বেছি অনুভৱ কৰা নাছিলোঁ, যিটো কথা ভগৱত গীতাত কৈছিলে যে আমাৰ শৰীৰটো এসাঁজ কাপোৰতকৈ বেছি নহয়, শৰীৰতকৈ বহুত নিজকে বেলেগ অনুভৱ কৰিছিলোঁ, বিশাল অনুভৱ কৰিছিলোঁ নিজকে আনন্দময় অৱস্থাত। আৰু সেইখিনি সময়ত এইখন জগতৰ সুখ দুখে চুব পৰা নাছিলোঁ, এক আনন্দময় অৱস্থাত আছিলোঁ, এক গভীৰ প্ৰশান্তি, এক শক্তিশালী আনকণ্ডিশ্যনেল লাভ আৰু এক আনন্দময় অৱস্থাত সেইখিনি সময়ত মই অনুভৱ কৰিছিলোঁ। ইয়াৰ বাহিৰেও মই আগতে বহুতখিনি এক্সপিৰিয়েঞ্চ আছে। মই এই কথাটো এইটো কাৰণে ক'বলৈ ল'লোঁ যে আমি কোন হয় সেই কথাটো আমি নাজানি যেতিয়া যিকোনো কাম কৰি থাকোঁ, তেতিয়া আমাৰ জীৱনটো অপচয় হয়। মানৱ জীৱন মূল্যৱান। ওম তৎসৎ। ওম নমস্কাৰ।